everyone, welcome to back my YouTube channel. আজি আহি আছো পথাৰলৈ টেঙা খাবলৈ। আজি যেহেতু বিহু টেঙা খাওঁ, তাৰ পিছত গৈ আকৌ সন্ধিয়া তুলসী ভেটি বনাই চাকি বন্তি দিব লাগিব। আগে টেঙা খাই যাওঁ, আমাৰ পথাৰখন দেখাবলৈ দেই। সেউজীয়া পথাৰতো বোকা নাই, ধুনীয়া ছোৱালী দেখোন পাবলৈ নাই। বোকা নাই বাৰু, পুখুৰীতে মাছ। এইখনেই আমাৰ হৈছে পথাৰ। আমাৰ নিজৰ খেতি নাই বাৰু, কিন্তু আমাৰ গাঁৱৰ এইখনেই পথাৰ। আৰু ৰাস্তা ওখৰা মুখৰা, ট্ৰাকে গৈ ৰাস্তা একদম অৱস্থা নাইকিয়া কৰিছে। গৰুটো আহেতো বাৰু বেলেগ কথা, গৰু চৰাবলৈ আনে পথাৰত আৰু হাল বাবলৈও আনে, কিন্তু ট্ৰেক্টৰ ট্ৰাকবোৰ একদম ৰাস্তা বেয়া কৰি দিছে। ইহঁত গৈ আছে আগত, মই গৈ আছোঁ পাছত, আৰু ৰাস্তা হ'ল ওখৰা মুখৰা। ভিডিঅ' কপি গৈছে, উপায় নাই, তেনেকেই আৰু দিব লাগিব। ছোৱালী গৈ আছে আগত, আৰু এনেকৈ মানুহ এজনে চাইকেলত চৰিয়া বস্তা লৈ টেঙা খাবলৈ গৈছে, মানে বহিবলৈ বস্তা লাগিব। আৰু আমাৰ ইয়াত গৈছে টেঙা, বাইকত টেঙা নিছে। আৰু এই গছজোপাৰ তলতে আমি বহি টেঙা কাটি খাম, যিহেতু বিহু দিন। টেঙা নাখালে বিহুৰ দিনটোত টেঙা কিয় খোৱা হয় জানেনে বাৰু আপোনালোকে? যদি জানে কমেণ্টত জনাব। আৰু মই জনামতে পথাৰৰ যেতিয়া ধানবোৰ কিবা পোক পতংগে খায়, তেতিয়া টেঙাৰ যিটো গোন্ধ বা সেইকাৰণে মানে নাহে বুলি কোৱা শুনিছোঁ, বেলেগ বিশেষ নাজানো। আৰু এনেকেই আমি টেঙা কাটি আছোঁ চবেই মিলি। আমি টেঙা খাবলৈ 2টামান বজাতে গৈছিলোঁ, আৰু তেতিয়া বহুত দুপৰীয়াই হৈ থাকে। ৰ'দৰ চাটত ভিডিঅ'টো ইমান ভাল হোৱা নাই। আৰু আমাৰ গাৰ্গীয়ে এনেকৈ টেঙা খায়েই আছে, আমি গুচাই আছোঁ, তাই খাই আছে। টেঙা 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 দেখিলে জিভাৰ পানী পৰি যায়। আৰু তাতে জলকীয়া চাওক, কি ধুনীয়া পকি থকা জলকীয়া, খাই মজাই লাগিব, জিভা পানী পৰি যায়। টেঙা খাই হৈ গ'ল, আৰু এতিয়া ঘৰলৈ বুলি হাত কাটিলে, কাৰণ ধানৰ মাজত সোমাইছিলোঁ, ধানে কাটিলে। আৰু আমাৰ ছোৱালী কিমান দুষ্ট কৰিছে, কিমান মানে তাই ভাল পাইছে ছাগলী পোৱালিটো, খেদিছে চাগে, আৰু ভয়ো কৰে, পিছলৈও আহে। গোটেই ৰাস্তাটো এনেকৈ খোজকাঢ়ি আহিলে, কোচত নুঠে, কোচত উঠাবলৈ লৈ খালি কানে। আমি মানে কি এনেকুৱা পথাৰলৈ যোৱা নহয় আমাৰ, সেইকাৰণে কেতিয়াবা যাবলৈ পালে মোৰো ভাল লাগে। আৰু তাইতো কেঁচুৱাই বাৰু জানে, সৰু ল'ৰা ছোৱালী, তাই বেছিয়ে ভাল পাব এনেকৈ সেউজীয়াবোৰ দেখিলে, বা এনেকৈ গৰু ছাগলীবোৰ এইবোৰ দেখিলে। আৰু তাই মানে ফূৰ্তিত ক'ব নোৱাৰে। আৰু ইয়াত চাওক, ধান ওলাইছে।
সন্ধিয়া সময়ত তুলসীৰ তলত চাকি দি প্ৰসাদ দিয়া হৈছে আৰু এনেকৈ ওচৰৰ ল'ৰা ছোৱালীকেইটা আহিছে লগত মানে তেওঁলোকৰ ককাক বা আইতাকহঁতে এনেকৈ লৈ আহিছে। কাৰেণ্টটো নাই, কাৰেণ্টটো মানে আগফালে দিয়া নাছিলে সেইকাৰণে দিগদাৰ হৈছে। এইফালে মায়ে এনেকৈ প্ৰসাদ দি আছে চবকে আৰু জানেই কাতি বিহুৰ ৰাতি বন্তি জ্বলাই, কাতি বিহু সন্ধিয়া বন্তি জ্বলাই এনেকৈ প্ৰসাদ দিয়া হয়। আমাৰো সেই নিয়মভাগ পালন কৰিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই।